মজা মজা নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? কৃষ্ণ শইকীয়া অন্যটি ভিডিঅ'লৈ পুনৰ নমস্কাৰ জনাই আপোনালোকৰ মাজলৈ ভিডিঅ'টি আগবঢ়াই দিছোঁ। বন্ধু-বান্ধৱীসকল, আজি দেখিবলৈ পাইছে এইফালে কুচিয়াৰ কাৰণে পটিং এডাল আৰু মেট এখন, এইফালে বেটাৰ দা এখন। তো পথাৰলৈ বুলি ওলাই আহিলোঁ। মাছ কুচিয়া কি পাওঁ, শাক চব্জি কিবা কিবি বিচাৰি আহিছোঁ। আৰু ইয়াত দেখিবলৈ পাইছে পানী, মেটেকা গোটেই পানী হৈ আছে। গোটেই হাবিলৈ সোমাই যাওঁ, কি পাওঁ, চব্জি পাওঁ নে কিবা খৰি পাত কি পাওঁ তাকে নিওঁ বুলি ভাবিছোঁ। আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকক ভিডিঅ'টো। কাষে কাষে দেখিবলৈ পাইছে ঢেকীয়া আছে, মানে আমাৰ লোকেল চব্জি ঢেকীয়া। খুব মানে এইবিলাক মেডিচিনৰ বস্তু নহয়, গতিকে ঢেকীয়াকে অলপমান ছিঙি লৈ যাওঁ বুলি ভাবিছোঁ আজি যিহেতু। আৰু কি কি পাওঁ আপোনালোকক দেখুৱাই থাকিম, চাই থাকক। ঢেকীয়া ছিঙিছোঁ দেই, ঢেকীয়া ছিঙিছোঁ। আৰু আগলৈ ছিঙি গৈ থাকক, আপোনালোকক দেখুৱাই থাকিম, চাই থাকক। পুৰা জংঘলে সোমাই পৰিছোঁ আৰু ইফালে তৰা গাছ জংঘল সোমাই বাস এইখিনি ইয়াতে থৈ যাওঁ আৰু ইয়াত অলপমান চব্জি বিচাৰি লওঁ অলপমান। প্ৰথম যাত্ৰাত ছেকেণ্ড যাত্ৰাত কি হয় নাজানো, কপালে জানিব। ছেকেণ্ড যাত্ৰাত এইবিলাক চব্জি ঢেকীয়া পালোঁ, তৰা গাছ আৰু এইটো নাল গাছ দেখিবলৈ পাইছে। এনেকৈ আৰু জংঘলতে অলপ চাফা কৰি ঘৰলৈ লৈ যাওঁ বুলি ভাবিছোঁ। এনেকৈ অলপ চাফা কৰি লৈ যাওঁ। আৰু কোনে কোনে খাই পাইছে জনাব দেই। এনেকৈ গুচাব লাগে, এনেকৈ অলপ গুচাই লওঁ আৰু এনেকৈ গুচাই লওঁ আৰু এনেকৈ গুচাই লওঁ আৰু মজা মজা সুন্দৰ লাগিছে খা। পুৰা জংঘলী হৈ গ'ল, জংঘলী। তৰা গাছ সকলোবোৰ শাক চব্জি বিচৰা হৈ গ'ল। আৰু এতিয়া মানে এই বান্ধি লওঁ বুলি ভাবিছোঁ, এডাল ৰছী আৰু বান্ধি মেলি, মানে যিহেতু মোনা চোনা অনা নাই, জংঘলত তেনেকৈ সোমাই দিলোঁ আৰু শাক পাচলি অলপ পালোঁ। যিহেতু আমাৰ থলুৱা চব্জি হাবি জংঘলে বিচাৰি মেলি, যিহেতু বহাগ বিহু আহি পাইছে, 100 এবিধ শাকটো ৰান্ধি খাবই লাগে। গতিকে বতৰৰ বস্তু অলপ খাই চাওঁ, কি হয় আপোনালোককো দেখুৱালোঁ। আৰু আপোনালোকে কমেণ্ট কৰি জনাব, যিসকলে তৰা গাছ আৰু নল গাছ খাই পোৱা নাই, খাই পাইছে নাই পোৱা, আপোনালোকে কমেণ্ট কৰি জনাব। ফাইনেলি জংঘলৰ পৰা ওলাই আহি মেলি একদম শাক চব্জি লৈ আহিছোঁ। এইকেইটাই কি চব্জি পালি আৰু কি নল গাছ। আৰু এই কাষে কাষে গৈ আমি এনেকৈ ঘৰলৈ গুচি যামগৈ, এই পথাৰে গুচি যামগৈ, এইফালেদি যাওঁগৈ নেকি। তো ফাইনেলি ঘৰলৈ গৈ আছোঁ আৰু শাক পাচলি অলপমান বিচাৰি আনিলোঁ। এতিয়া বন্ধু-বান্ধৱীসকল ভাবিছিলোঁ কুচিয়াও পাম নেকি বুলি ভাবিছিলোঁ, আজি কুচিয়া নাপালোঁ। গতিকে এতিয়া ঘৰতে জাল মাৰিমগৈ, আপোনালোকক মাছ কিমান পাওঁ দেখুৱাম, আপোনালোকে চাই থাকিব।
হৈ গ'ল লাডু বনোৱা ইয়াত দেখিবলৈ পাইছে 3টা লাডু বনাই ল'লোঁ আৰু বনাই মেলি এতিয়া পুখুৰীত দিম মানে মাছৰ কাৰণে আৰু আজি লোকেল মাছ তাজা তাজাকৈ খোৱা হ'ব আপোনালোকক দেখুৱাই আছোঁ চাই থাকক ইয়াতে এটা দি দিম লাডু ধুনীয়াকৈ দি দিলোঁ আৰু অলপ দেৰি পিছত মাছ মাৰিম আপোনালোকক দেখুৱাই থাকিম কিমান মাছ পাম আজি আৰু এইফালে দিম আগত গোটেই লাডুকেইটা দিয়া হৈ গ'ল কমপ্লিটলি আৰু আধা ঘণ্টামানৰ পিছতে মাছ মাৰিম মানে জাল মাৰিম আপোনালোকক দেখুৱাম কিমানখিনি মাছ পাম আৰু চাই থাকিব দেখিবলৈ পাইছে এয়া মাছে অলপমান খাই আছে দানাবিলাক দেখিবলৈ পাইছে পানীবিলাকত তো আপোনালোকক দেখুৱাম কিমানখিনি মাছ পাওঁ আপোনালোকে চাই গৈ থাকক পূৰা জাল চাল লৈ আহিছোঁ আজি মাছ পাম নে নাপাম পাম ন খুব ভাল লাগিব আজি মাছ পালে লোকেল মাছে ৰাতি খাম আৰু তো বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আছিলে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ পোনপোনভাৱে আপোনালোকে নটিফিকেশ্যনসমূহ পাবলৈ আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ নেক্সট এটা ভিডিঅ'ত লগ পোৱা আশা